Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅলৈ আজি ভিডিঅটো একদম বহুত দেৰিৰ পিছত আৰম্ভ কৰিছো ৰাতিপুৱা আজি আৰম্ভ কৰিবলৈ নহল কিবা কিবি কাম কৰি থাকোতে মানে ভিডিঅটো আৰম্ভ কৰিবলৈ নহল এতিয়া একেবাৰে 3টা মানেই বাজিলে আৰু এতিয়া যাবলৈ ওলাইছো অকনমান আমাৰ ওচৰৰে বজাৰলৈ কাম কেইটামান আছে বজাৰত কিবা কিবি কুৰ্তি এটা ঠেক কৰিব আছে আৰু কাপোৰ এযোৰ চিলাব বহুত দিনতে বিহুতে লৈ থৈ দিয়া আপোনালোকক দেখুৱাইছিলো কাপোৰ কালেকচনৰ ভিডিঅ'ত কাপোৰযোৰ মানে হেৰি এতিয়াহে চিলাবলৈ দিছো ক'তো যাব যেতিয়া নাই হেতু কাৰণে চিলোৱা নাছিলো আৰু এতিয়া সেই কাৰণে ভাবিছো আজি গৈ পটককে মানে চিলাব দি থৈ আহো আৰু এনেকুৱাবোৰ থাকি যায় মানে দিম কাইলৈ যাম এনেকৈ বুলি কৈ থাকোঁতে মানে যায়গে এই আৰু কেইটামান কামো আছে কাইলৈ আমি এফালে যাম হেতু কাৰণে কিবা এটা বস্তু লৈ আহো আপোনালোকে পিছত গম পাব কি বস্তু এতিয়া গৈ আহো তেনেহলে তাৰ পিছত আহি মেলি আপোনালোকক আকৌ লগ পাই আছো হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু একেবাৰে সাজি কাচি এতিয়া ৰেডি হৈ আপোনালোকক লগ পাইছো এতিয়া 11:30 মানেই বাজিলে আমি যাওঁ এফালে গুটেইকেইটাই যাওঁ মানে গাঁৱলৈ যাওঁ বহুত দিন আচলতে যোৱাও নাই আৰু বিশেষকৈ মানে যাওঁ আজি মানে মাহীৰ এখেতৰ মাহীয়েকৰ মানে ল'ৰাটোৰ ছোৱালী এজনী হ'ল আজি অন্নপ্ৰসন হয় আৰু মানে জানুৱাৰী ফেব্ৰুৱাৰীতে বহিয়ে লওঁ দেই ফেব্ৰুৱাৰীতে হৈছিলে আমি যাম বুলি মানে যাব পৰাই নাছিলোঁ যিহেতু এতিয়া অন্নপ্ৰসন হয় এইটো চাগতে গৈ আহোঁ নহ'লে যাবলৈ থাকিয়ে যায় বেটাইও ওলাই একেবাৰে ৰেডি হৈ আছে এইটো মাস্ক চাস্ক পিন্ধি একদম ৰেডি হৈ আছে এইটো হাই কৈ দিয়া আকৌ হাই তেন্তে এতিয়া গৈ আহোঁ আৰু কালি যে বজাৰলৈ গৈছিলোঁ বিশেষকৈ মানে সেইটো এই ছোৱালীজনী অন্নপ্ৰসন আছে যে অন্নপ্ৰসনৰ কাৰণে এই সৰু সুৰা বজাৰ কেইটামান কৰিলোঁ মোৰো কিবা কিবি আনিবলৈ আছিলে এই ধৰক নখপালিচ লিপষ্টিক আৰু এনেকুৱা মানে বহুত দিন হ'ল বজাৰ চজাৰ যোৱা নাই আমাৰ লোকেল ওচৰৰে হয় বজাৰ আৰু তাইৰ কাৰণে এযোৰ কাপোৰ আনো স্কাৰ্ট টপ সৰু ছোৱালী ইমান ধুনীয়া কাপোৰ ওলাই ল'ৰাবোৰ বাৰু বিশেষকৈ নাথাকে কাপোৰ তেনেকৈ কিন্তু ছোৱালীবিলাকৰ ইমান যে ষ্টাইলিছ কাপোৰ আছে দেখিলে ইমান মানে ভাল লাগি যায় আপোনালোকক দেখাইছোঁ বাৰু কাপোৰযোৰ ৰ'ব যদি শাহু মাহেঁতিও আহিব যদি পাৰোঁ মানে দেখাম আপোনালোকক ৰ'ব কাপোৰযোৰ দেখাইছোঁ এইযোৰ চাওক ইমান মৰম লগা স্কাৰ্ট টপ হয় এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ আমাৰ গাঁৱৰ ৰাস্তাটো অকণমানকৈ আৰু এতিয়া বহুতেই দেৰি হৈ গ'ল আমি নিয়ম নীতিবিলাক কৰাৰ পিছতহে আচলতে পামগৈ কাৰণ সোনকালেতো নিয়ম নীতিবোৰ হৈ যায় ন এয়া আমি তেন্তে এতিয়া গৈ লওঁ এইফালে বাগান আমাৰ এইফালে বেছিভাগ মানে বাগানেই এইফালে বেছিভাগ সেউজীয়া পৰিৱেশেই দেখিব আৰু এতিয়া আহি গ'লোঁ আমাৰ নতুন ঘৰটোলৈ মাহীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু তাত আৰু ভিডিঅ' নকৰিলোঁ কাৰণ সকলোৱেতো ভিডিঅ' চিডিঅ' কৰিলে ভাল নাপাবও পাৰে সেইটো কাৰণে কিনো কৰিম সকলোৱে কেমেৰা কৰি মানুহৰ আগত থাকিবলৈ মনো নাযায় এতিয়া আহিলোঁ আমাৰ নতুন ঘৰটোলৈ আৰু আপোনালোকক দেখুৱাই দিছোঁ সৰু অকণমানকৈ আমাৰ নতুন ঘৰটো লাহেকে আৰু এইফালে চাওক বেটাহেঁতি পুৰা মানে খেলি আছে তাৰ মন খুব ফূৰ্তি মানে বহুত দিনৰ মূৰত লগ পাইছে যে ককাইহঁতক এনেকৈ ইমান এটা যোৱা নহয় যে একেবাৰে ক'লা মলা হৈ গ'লো আৰু দেই ঘামি চামি ৰ'দত এয়া দেখাই দিছোঁ আমাৰ শাহু মাক মই কিবা ক'ব নি মোৰ চেনেলটোৰ বিষয়ে কওক চেনেলটো যেন সকলোৱে চাই ছাবস্ক্ৰাইব কৰি দিয়ে যেন তাই যেন বহুত আগবাঢ়ি যাওক এই কামনা কৰিলোঁ সৰু ল'ৰা ছোৱালীয়ে তাই কৰি আছে
আমনি লাগিছে বুলি কোৱা তাত থাকি, গতিকে আপোনালোকে অকণমান হেৰি কৰি দিব আৰু চাই। এতিয়ালৈকে একো হোৱা নাই বাৰু, এতিয়া ষ্টাৰ্টহে মানে কৰিছোঁ। কি বহুতখিনি কৰিব জনাই নাই এতিয়ালৈকে। লাহে লাহে আগবাঢ়ি যাব। এতিয়া প্ৰথম আৰম্ভ হৈছে, তাইক শিকাইছোঁ কিছুমান কথা, আৰু যেনে 2-3বাৰ কোৱা হয় সেইবিলাক যেন আপোনালোকে ভুল নধৰিব। মই ইমানতে কৈ পিনি সামৰিছোঁ। সকলোৱে যেন এটা চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি আপোনালোকক দেখুৱাই দিছোঁ এইজনী মোৰ জাজনী। মোতকৈ ধুনীয়া নে বেয়া ক'বচোন কমেণ্টত দেই। এইটো আমাৰ নতুন ঘৰটোত আজি আহিলোঁ, বহুত দিন অহা নাছিলোঁ, আজি আহিলোঁ। মানে কৈছিলোঁ যে মাহী ল'ৰাটো অন্নপ্ৰসন্ন খাবলৈ আহিছিলোঁ আৰু তাৰ পৰা বেছি দূৰ নহয় মানে, সেইকাৰণে মাহঁতি যিহেতু আছে ঘৰত, সেইটো কাৰণে ইয়াত সোমাই গ'লোঁ। আৰু আমাৰ বৌয়ে কিবা ক'ব নি আকৌ মোৰ বিষয়ে, কিবা ক'ব নি? আৰু আমাৰ যে মাৰ এখন মানে RCMৰ দোকান আছে দেই, RCMত মায়ে মানে বহুত 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 ওপৰত। আপোনালোকক দেখুৱাই দিছোঁ অকণমান, মানে এতিয়া এনেকৈ আছে আৰু এইডাল ৰেকডালতে মানে এনেকৈ থৈ দিয়া হৈছে, বস্তু শেষ হ'লে আনি থাকে, সেই কিবা কিবি এইবোৰ আছে আৰু এইটো কোনে বনোৱা জানো, বৌয়ে বনোৱা নি এইটো? অঁ, বৌয়ে বনোৱা। আৰু এইটো RCMৰ, এইটো জিঅ' হলিক্সৰ নিচিনা কাম কৰে আৰু কিনো কওঁ, আপোনালোকে জানেই, বহুতে যিসকলে RCMত জইন আছে তেওঁলোকে জানেই বাৰু। এইবোৰ ক্ৰীম, এইটো ক্ৰীম, আৰু এইটো এল'ভেৰা, এল' হাইড্ৰেশ্যন, এইটো ক্ৰীমেই হয় ন মা? অঁ, আৰু এইটো কি হয়? এইটো হেণ্ড ৱাছ। অঁ, হেণ্ড ৱাছ এইটো। এইফালে এইটো ঘামুচি পাউডাৰ, আৰু এইফালে পাউডাৰ। আমি চব বেছিভাগ মানে আমি RCMৰ বস্তুৱে ব্যৱহাৰ কৰোঁ আৰু, মাৰ পানী নি। এইফালে ব্ৰাছ, যি লাগে আপুনি পাই যাব। চাবোন, চেম্পু, এতিয়া বেছি বস্তু নাই, শেষ হৈ গ'ল ন মা? এনেইতো পূৰা ভৰ্তি হৈ থাকে। আমাৰ ঘৰটোতে মানে এনেকৈ এতিয়ালৈকে কোনো অহা নাই যে, সেইটো কাৰণে আপোনালোকক নতুন ঘৰটো হোম টুৰ দিম বাৰু, কিন্তু মাহেঁতি ইয়াত যেতিয়া একেবাৰে ফিক্সকৈ আহি যাব তেতিয়া দিম। এতিয়াতো অহা নাই ন, সেইটো কাৰণে এতিয়া এনেই অলপ চলপকৈ দেখুৱাই দিছোঁ বাৰু। কিবা ক'ব নি? বহি আছে, মা বহি আছে, সেইজনী মামী, সৰু মামী। আৰু এটা বস্তু দেখাই দিছোঁ আপোনালোকক, এইটো বৌয়ে অৰ্ডাৰ দি অনা ফ্লিপকাৰ্টত, ইমান ধুনীয়া লাগিছে ন? আমি গোটেইখিনি এতিয়া অকণমান ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ, যিহেতু ইয়াত মানে ধুনীয়া বতাহ এজাক মাৰি আছে। আৰু মাহেঁতি বৌহেঁতি মোক মানে জোকাৰি আছে, মায়ে জোকাৰিছে মানে, এনেকৈ খুলি ল'লে মানে মনটোও ভাল লাগে আৰু ইউটিউব চেনেল এটা খুলি ল'লে, নহ'লে অকলে অকলে বাগানত। ৰ'বা, নোখোৱা তুমি আমলখি? নোখোৱা? অঁ, বাৰীখন দেখাই দিছোঁ আৰু অকণমান। একো নাই লগোৱা নেকি মা বাৰীত? এতিয়া নাই হোৱা ন? এইজোপা আমলখিজোপা লাগিছে আৰু এটা দুটা। আৰু এইফালে কুঁহিয়া, নাৰিকল কোনটো? অঁ, সেইটো। অঁ, ফুল আপুনি লগাইছে? অঁ, এটা এটাকৈ কৰিছে আৰু মানে। জলকীয়া, লাগি প্লাম। আৰু এইকেইজনী কি হ'ল? আমলখি? ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে জনাব। যদি ভাল পায় এটা লাইক কৰি দিব, কমেণ্ট কৰিব। যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰ চাই আছে তেওঁলোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, কাষৰ বেল আইকনটো দবাই দিব, যাতে মই বনোৱা সকলোবিলাক ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আজিলৈ আহিছোঁ তেনেহ'লে, আন এটা ভিডিঅ'ৰ সৈতে আকৌ সোনকালে লগ পাম। আজিলৈ বাই বাই।